আচাৰ্য চাণক্য এজন মহান অৰ্থনীতিবিদ, কৌশলবিদ আৰু শিক্ষাবিদ আছিল। সমাজখনক ভাল কৰি তুলিবলৈ তেওঁ বহু প্ৰচেষ্টা চলাইছিল। কেৱল এয়াই নহয়, আচাৰ্যই নিজৰ নীতিৰ জৰিয়তে এজন ব্যক্তিক সঠিক পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। আচাৰ্য চাণক্যৰ কিছুমান নীতি কঠোৰ যেন লাগিব পাৰে, কিন্তু এই নীতিবোৰে এজন ব্যক্তিক সুখী কৰাত সহায় কৰে। চাণক্যই মানুহৰ জীৱনৰ এনে সৰু সৰু কথাবোৰ কৈছে, যিবোৰ মানি চলিলে প্ৰতিটো কামতে সফলতা লাভ কৰিব পাৰি আৰু সুখেৰে জীয়াই থাকিব পাৰি। একেদৰে চাণক্যই এনে কিছু কামৰ কথা কৈছে, যিবোৰ কাম এজন ব্যক্তিয়ে কৰাৰ পাছত স্নান কৰাটো অতি প্ৰয়োজন। সেই কথা জনাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ক, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। এতিয়া জানো আহক, আচাৰ্য চাণক্যই কোনবোৰ কাম কৰাৰ পিছত স্নান কৰাৰ কথা কৈছে। তেল মালিচ কৰাৰ পাছত আচাৰ্য চাণক্যৰ মতে যদি কোনো ব্যক্তিয়ে গোটেই শৰীৰত তেল লগাই মালিচ কৰে, তেন্তে তাৰ পিছত স্নান কৰিব লাগে, কাৰণ তেলেৰে মালিচ কৰাৰ পিছত শৰীৰৰ পৰা বহুত মলি আৰু দূষিত পদাৰ্থ ওলায়। এনে অৱস্থাত যদি কোনো ব্যক্তিয়ে গা নোধোৱাকৈ কাপোৰ পিন্ধে, তেতিয়া তেওঁৰ কাপোৰ লেতেৰা হৈ পৰিব আৰু লগতে সেই মলি আৰু দূষিত পদাৰ্থসমূহ পুনৰ তেওঁৰ শৰীৰৰ ভিতৰলৈ যাব। দাহ কৰাৰ পিছত আচাৰ্য চাণক্যৰ মতে যেতিয়া কোনো এজন ব্যক্তিয়ে ঘৰৰ বা ওচৰৰ কোনো মানুহৰ মৃত্যুৰ পিছত শ্মশানলৈ যায়, তেতিয়া তাৰ পৰা উভতি অহাৰ পিছত প্ৰথমতে স্নান কৰা উচিত, কাৰণ শ্মশানত বহু ধৰণৰ মানুহ দাহ কৰা হয়। এনে অৱস্থাত তাত উপস্থিত থকা বিভিন্ন ধৰণৰ বীজাণুৱে তেওঁৰ শৰীৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। এনে অৱস্থাত তেওঁ যদি ঘৰলৈ ঘূৰি আহি গা নোধোৱাকৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে, তেনেহ'লে সেই বীজাণুবোৰে তেওঁৰ পৰিয়ালৰ আন সদস্যসমূহৰ গালৈ বিয়পিব পাৰে আৰু ই পৰিয়ালটোকে অসুস্থ কৰি তুলিব পাৰে। সেয়েহে শ্মশানৰ পৰা অহাৰ পিছতেই এজন ব্যক্তিয়ে প্ৰথমে ভালদৰে গা ধুই ল'ব লাগে। চুলি কটাৰ পিছত আচাৰ্য চাণক্যৰ মতে চুলি কটাৰ পিছত তৎক্ষণাত গা ধুব লাগে, কাৰণ সৰু সৰু চুলিবোৰে শৰীৰত প্ৰৱেশ কৰিলে ই ভয়ংকৰ বিপদৰ সৃষ্টি কৰিব পাৰে আৰু স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। ইয়াৰ লগতে চুলি কটাৰ পিছত স্নান নকৰিলে সৰু সৰু চুলিবোৰ গোটেই ঘৰখনতে পৰি ঘৰখন লেতেৰা কৰিব পাৰে। গতিকে চুলি কটাৰ পিছত তৎক্ষণাত গা ধোৱাটো অতি প্ৰয়োজন।